মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 মেথছৰ চেপ্টাৰ 11ৰ পেজ নম্বৰ 213ৰ কোৱেশ্চন নম্বৰছ 1 2 আৰু 3 ৰ সমাধান। তো এই পাৰ্টটোৰ নাম হৈছে কি তোমালোকে জানানে? পাৰ্টটোৰ নাম হৈছে দশমিক ভগ্নাংশ। ওকে, আগত মই দশমিক ভগ্নাংশ সম্পৰ্কে আৰু ভগ্নাংশ সম্পৰ্কে ডিটেইল ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টোৰ লিংক মই দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে সেইটোও চাবা। এইটো মোৰ এই 11 নম্বৰ চেপ্টাৰৰ দ্বিতীয় ভিডিঅ' ছেকেণ্ড ভিডিঅ'। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো প্ৰথমতে পেজ নম্বৰ 213ৰ কুৱেশ্যন নম্বৰ 1 চোৱা। তলৰ দশমিক সংখ্যাবিলাক সাধাৰণ ভগ্নাংশলৈ নিয়া। ইয়াতে আমাক 4টা অংক দিছে। এই দশমিক ভগ্নাংশবিলাকক আমি সাধাৰণ ভগ্নাংশলৈ ল'ব লাগে। সাধাৰণ ভগ্নাংশ কেনেকুৱা? যিবিলাকৰ হৰ আৰু লব থাকে। ইয়াত দশমিকত দিয়া আছে, আমি ভগ্নাংশলৈ ৰূপান্তৰ কৰিম। কেনেকৈ কৰিম? 4.3ক আমি কি কৰিম তোমালোকে চোৱা, অলপ মনোযোগ দিবা, খুব সহজ, এইবিলাক খুব ইজি। কিন্তু এই দশমিকটো বাদ দি তুমি সংখ্যাটো চিন্তা কৰিবা। দশমিকটো বাদ দিলেতো কি হ'ব? 43, হয়নে? তুমি ওপৰত 43 লিখিবা আৰু তলত কি লিখিবা? এই দশমিকৰ ঠাইত দশমিকৰ বাবে 1 লিখিবা আৰু দশমিকৰ পিছত কেইটা অংক আছে? এটা আছে, অৰ্থাৎ তলত এটা শূন্য আহিব। তো 4.3ৰ আমি সাধাৰণ ভগ্নাংশলৈ ৰূপান্তৰ কৰিলে কি হ'ব? 43/10। এইটো আমাৰ হৈ গ'ল। ক্লিয়াৰ? তোমালোকে ইয়াৰ পৰা আইডিয়াবিলাক ল'বা যাতে পিছত তোমালোকে নিজে ধুনীয়াকৈ কৰিব পাৰা। এইটো চোৱা 0.01। এই দশমিক সংখ্যাটোক আমি সাধাৰণ ভগ্নাংশলৈ কেনেকৈ ল'ম তোমালোকে চোৱা। এই যে দশমিক বাদ দি পেলাই তুমি সংখ্যাটো চিন্তা কৰিব লাগে। কি হ'ব? ইয়াতে 0 আছে, 0.01, অৰ্থাৎ ওপৰত কি থাকিব? অনলি 1 থাকিব, হয়নে? তাৰপিছতে কি হ'ব? এই দশমিকৰ কাৰণে তুমি তলত 1 লিখিবা আৰু দশমিকৰ পিছত কেইটা অংক আছে? এটা, দুটা। সেইকাৰণে তুমি ইয়াতে দুটা শূন্য দিবা। বাছ, এইটো আমাৰ হৈ গ'ল। এইটো হ'ল ছিষ্টেম, দশমিক সংখ্যাবিলাকক ভগ্নাংশলৈ ৰূপান্তৰ কৰাৰ এইটো এটা উপায়। এইটোৱে ভাল উপায়। তোমালোকে এইটো শিকিবলৈ চেষ্টা কৰিবা। এইটো চোৱা 1.1। তো মই কি কৈছোঁ? দশমিকটো বাদ দি আমি সংখ্যাটো চিন্তা কৰিম। কি হ'ব তেতিয়াহ'লে? 11 হ'ব। এতিয়া দশমিকৰ কাৰণে তলত তুমি 1 ধৰিবা আৰু দশমিকৰ পিছত কেইটা অংক আছে? এটা। গতিকে ইয়াতে এটা শূন্য দিবা। এইটো আমাৰ হৈ গ'ল। ক্লিয়াৰ? এবাৰ ডি নম্বৰটো চোৱা। ডি নম্বৰত কি আছে? 4.0108। তুমি দশমিকটো বাদ দি সংখ্যাটো চিন্তা কৰা। তো 40108 হ'ব সংখ্যাটো, 40108। এতিয়া দশমিকৰ কাৰণে তলত তুমি 1 লিখিবা আৰু দশমিকৰ পিছত কেইটা অংক আছে? 1 2 3 4, অৰ্থাৎ 1ৰ পিছফালে 4টা শূন্য দিবা। এইটো আমাৰ হৈ গ'ল। ঠিক আছে? এইবিলাক হ'ল আমাৰ কি? দশমিক সংখ্যাবিলাকক ভগ্নাংশলৈ ৰূপান্তৰ কৰাৰ এটা উপায়। খুব ধুনীয়া উপায়। তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। 2 নম্বৰ প্ৰশ্নত কি কৈছে? যে দশমিকত প্ৰকাশ কৰা। ইয়াতে আমাক কি কৈছে? ইয়াতে আমাক বাক্য দিয়ে লিখা আছে, আখৰ দি লিখা আছে। আমি এই আখৰেৰে লিখা সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰিম। কেনেকৈ কৰিম তোমালোকে চোৱা। 9 দশমাংশ, অৰ্থাৎ 9 দশমাংশ মানে কি? 10ৰ মানে 10 ভাগৰ 9 ভাগ। কেনেকৈ লিখিব লাগিব? 9টো ওপৰত আহিব, দশমাংশ মানে তলত থাকিব 10। অ'কে, এইটোক আমি দশমিকত কেনেকৈ প্ৰকাশ কৰিম? যিহেতু তলত কি আছে? 10 আছে, এটা শূন্য আছে, মানে ওপৰৰ সংখ্যাটোক এক ঘৰ বাওঁফালে আহিব দশমিক। অৰ্থাৎ কি হ'ব? ইয়াতে তুমি 9 লিখিবা, এটা অংকই আছে, এটা অংক লিখি ল'লা আৰু শূন্য কেইটা আছে? এটা। গতিকে 9ৰ সন্মুখত এটা দশমিক আহিব আৰু আগফালে তুমি এটা শূন্য বহাই দিব পাৰা। তো এইটো হ'ল আমাৰ 9 দশমাংশ। তুমি 9/10ও লিখিব পাৰা আৰু দশমিকত কনভাৰ্ট কৰিলে কি হ'ব? 0.9। এইটো হ'ল 9 দশমাংশ। অ'কে, ইয়াৰ পিছতটো চোৱা বি নম্বৰ 5 দশক আৰু 7 দশমাংশ। 5 দশক মানে কি? এইটো হ'ব 5 × 10, দশক মানে 10, দশক, প্লাছ চিন দিবা। 7 দশমাংশ, অৰ্থাৎ ওপৰত থাকিব 7, তলত থাকিব 10, ইকুৱেল টু কি হ'ব? ইয়াত হ'ব 50 প্লাছ 7/10 মানে 0.7। এইটো হ'ব তোমাৰ 50.7। এইটো হৈ গ'ল। তো 5 দশক আৰু 7 দশমাংশ ইকুৱেল টু কি? 50.7। ভেৰি চিম্পল। তোমালোকে মনোযোগ দিব। 8 দশক, 3 একক আৰু 4 দশমাংশ। 8 দশক কেনেকৈ লিখিম? মই ইয়াতে লিখিম 8 দশক, অৰ্থাৎ 8ৰ লগত 10 থাকিব, প্লাছ 3 একক মানে 3ৰ লগত 1 থাকিব, প্লাছ কি হ'ব? 4 দশমাংশ, অৰ্থাৎ 4 ওপৰত থাকিব, তলত থাকিব 10। হৈ গ'ল। তো 8 আৰু 10 যোগ কৰিলে কি হ'ব? 80 হ'ব, প্লাছ 3 আৰু 1 যোগ কৰিলে 3 আৰু 1 পূৰণ কৰিলে 3 হ'ব, প্লাছ ই কি হ'ব? 4/10 মানে
আমাৰ 0.4 ইকুৱেল টু কি হ'ব 83.4 হয়নে 83.4 একদম সিম্পল অংক এইবিলাক তোমালোকে মনোযোগ দি ভিডিওটো চোৱা শিকি যাবা তো আমাৰ সি নম্বৰটো হ'ল এতিয়া ডি নম্বৰটো চোৱা 5% তাৰ মানে কি শতাংশটো কেনেকৈ লিখে ওপৰত থাকিব 5 শতাংশ মানে 100 ভাগৰ 5 নহয় তলত থাকিব 100 এটুক আমি কেনেকৈ দশমিকত প্ৰকাশ কৰিম যে যেহেতু আমাৰ তলত দুটা শূন্য আছে ইয়াতে 5 লিখিলা দুঘৰ আগত যাব আমাৰ দশমিকটো বাওঁফালে আহিব তো এটা আছে আৰু এটা আমি শূন্য দিব লাগিব অৰ্থাৎ 0.05 হ'ব 5% মানে কিন্তু পয়েন্টৰ আগত এটা 0 দিব পৰা যায় বাস এটো হৈ গ'ল এটো হল আমাৰ 5% আমি দশমিকত এনেকৈ প্ৰকাশ কৰোঁ ইয়াৰ পিছত 4 সহস্ৰাংশ তো 4 সহস্ৰাংশ মানে কি ওপৰত থাকিব 4 সহস্ৰ মানে 1000 তলত দিবা তুমি 1000 ঠিক আছে ইকুৱেল টু এটো দশমিকত কেনেকৈ প্ৰকাশ কৰিবা যে তলত তিনিটা শূন্য আছে তুমি 4 লিখিলা 1 2 3 দশমিকটো 3 ঘৰ বাওঁফালে আহিব তো দশমিকৰ আগফালে এটা শূন্য দি দিবা এইটো হল আমাৰ কি 4 সহস্ৰাংশ হল এইবাৰ কোৱেশ্চন নম্বৰ এফ ওকে ই নম্বৰটো গল এতে এফ নম্বৰটো তোমালোকে চোৱা এফত কি কৈছে 3 শতক 5 একক আৰু 7 শতাংশ ইয়াতে আমি লিখিম এটো ঠিক আছে 3 শতক মানে 3 ৰ লগত 100 পূৰণ হ'ব প্লাস 5 একক 5 ৰ লগত 1 পূৰণ হ'ব প্লাস 7 শতাংশ তাৰ মানে 7 হ'ব শতাংশ বুলি ক'লে তলত হ'ব 100 ইকুৱেল টু কি হ'ব 3 ৰ লগত 100 পূৰণ কৰিলে 300 প্লাস 5 ৰ লগত 1 পূৰণ কৰিলে 5 প্লাস 7/100 মানে কি 0.07 এইকেইটাক যোগ কৰিলে কি হ'ব 305.07 হয়নে তো 305.07 এটো আমাৰ হৈ গ'ল ক্লিয়াৰ এবাৰ তুমি 3 নম্বৰ অংকটো চোৱা 3 নম্বৰত কি কৈছে যে অংকেৰে লিখা তলত যিকেইটা প্ৰশ্ন আছে আমি অংকেৰে লিখিব লাগে খুব সিম্পল ইয়াতে কি কৈছে এই নম্বৰ 0.125 একদম খুব ইজি 0.125 এটো হৈ গ'ল এটো আৰু ইজি তাৰপিছত বি নম্বৰটো কৈছে 5.4 এটো কেনেকৈ লিখিবা 5.4 মানে 5.4 এটো হৈ গ'ল খুব ইজি 7.03 এটো কেনেকৈ লিখিবা 7.03 এটো হৈ গ'ল ওকে এবাৰ ডি নম্বৰ 23.035 23.035 এটো হৈ গ'ল এবাৰ কি কৈছে ই নম্বৰটো চোৱা 3469.008 ইয়াত লিখিছো 3469 3469.008 এটো হৈ গ'ল তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আজিৰ ভিডিওটো এইখিনি লগ পাম পৰৱৰ্তী ভিডিওত